চন্দ্ৰগ্ৰহণ সূৰ্যগ্ৰহণ একোটা প্ৰাকৃতিক ঘটনা 2018 চনৰ 27 জুলাইৰ নিশা শতিকাৰ দীৰ্ঘতম চন্দ্ৰগ্ৰহণ পৰিঘটনা দৃশ্যমান হৈছিল। এইলৈ মানুহৰ মাজত নানান আলোচনা বিলোচনা ফেচবুক হোৱাটছআপত অন্ধবিশ্বাসৰ বিভিন্ন মেছেজ 21 শতিকাৰ মানুহৰ মনৰ পৰা এতিয়াও গ্ৰহণক লৈ চলি থকা অন্ধবিশ্বাসবোৰ অতৰাই নাই। আজিকালি অন্ধবিশ্বাসবোৰ অলপ উন্নত হোৱা দেখা গৈছে। আমাৰ দৰে উভতাকৈ ধৰা মানুহক বুজাবলৈ অন্ধবিশ্বাসবোৰ বিজ্ঞানসন্মতভাৱে বুজাবলৈ চেষ্টা কৰা হৈছে। এতিয়া আহোঁ চন্দ্ৰগ্ৰহণ কি। পৃথিৱীয়ে নিজ কক্ষপথত সূৰ্যৰ চাৰিওফালে ঘূৰে আৰু চন্দ্ৰই নিজ কক্ষপথত পৃথিৱীৰ চাৰিওফালে ঘূৰে। এনেদৰে ঘূৰি থাকোঁতে সূৰ্য পৃথিৱী আৰু চন্দ্ৰৰ একে ৰেখাত উপনীত হ'লে পৃথিৱীৰ ছাঁ চন্দ্ৰপৃষ্ঠত পৰে। ফলত পৃথিৱীৰ পৰা চন্দ্ৰটো কিছু সময় নেদেখা হৈ পৰে। ইয়াকে চন্দ্ৰগ্ৰহণ লগা বুলি কোৱা হয়। কথাটো মন কৰিব, পৃথিৱীৰ যিটো ফালে সূৰ্যৰ পোহৰ পৰে সেইফালে দিন হৈ থাকে আৰু আনফালে ৰাতি হয়। চন্দ্ৰগ্ৰহণ ৰাতি দেখা পোৱা যায়। গতিকে পৃথিৱীৰ ছাঁ যি দিশত পৰিব সেই দিশৰ পৰাহে চন্দ্ৰগ্ৰহণ দেখা যাব। অৰ্থাৎ সূৰ্যৰ পোহৰ পৃথিৱীৰ যিটো ফালে পৰিব সেইফালে চন্দ্ৰগ্ৰহণ নহয় আৰু পৃথিৱীৰ ছাঁ যিটো ফালে গৈ চন্দ্ৰটোক ধৰিব সেইফালে চন্দ্ৰগ্ৰহণ হ'ব। গতিকে এবাৰ ভাবকচোন, চন্দ্ৰগ্ৰহণৰ সময়ত সূৰ্যৰ কিবা বেয়া ৰশ্মি চন্দ্ৰগ্ৰহণত দেখা পোৱা পৃথিৱীৰ ফালটোত পৰিবনে? এতিয়া আপুনি নিজেই অনুমান কৰিব পাৰিছে যে চন্দ্ৰগ্ৰহণৰ সময়ত কোনো অলৌকিক ৰশ্মি আল্ট্ৰাভায়োলেট ৰশ্মি পৃথিৱীলৈ নাহে। তেনেহ'লে এই প্ৰাকৃতিক ঘটনাবোৰ উপভোগ কৰাৰ পৰা আমি বঞ্চিত হৈ থাকিব লাগে কিয়? কোনোৱে আমাক যুক্তি দিয়ে চন্দ্ৰগ্ৰহণৰ সময়ত সাগৰত জোৱাৰ উঠে। চন্দ্ৰৰ মহাকৰ্ষণ শক্তিয়ে পৃথিৱীক সেইদিনা আকৰ্ষণ কৰে, যাৰ বাবে সাগৰৰ পানী বহু ওপৰলৈ অৰ্থাৎ চন্দ্ৰলৈকে যাব বিচাৰে, কিন্তু পৃথিৱীৰ মধ্যাকৰ্ষণ বলৰ বাবে নোৱাৰে। যদি চন্দ্ৰই সাগৰৰ পানী আকৰ্ষণ কৰিব পাৰে তেন্তে আমাৰ দেহত থকা পানী আকৰ্ষণ কৰি আমাক ক্ষতি কৰিব নোৱাৰিবনে? গতিকে আমি সেইদিনা খাব নালাগে। এতিয়া মই তাৰ উত্তৰ দিম, শুনক। নিউটনে আৱিষ্কাৰ কৰা মহাকৰ্ষণ সূত্ৰটোক মানিব লাগিব। এই সূত্ৰ অনুসৰি বিশ্ব ব্ৰহ্মাণ্ডৰ যিকোনো দুটা বস্তুৱে পৰস্পৰক আকৰ্ষণ কৰে। এই আকৰ্ষণ বল বস্তু দুটাৰ ভৰৰ পূৰণফলৰ সমানুপাতিক আৰু বস্তু দুটাৰ মাজৰ দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক। অৰ্থাৎ দুটা বস্তুৰ মাজৰ আকৰ্ষণ বল বস্তু দুটাৰ ভৰৰ ওপৰত নিৰ্ভৰ কৰে। বেছি ভৰৰ বস্তুৰ মাজত এই আকৰ্ষণ বল বেছি, কম ভৰৰ বস্তুৰ মাজত আকৰ্ষণ বল কম। আকৌ দূৰত্ব কমিলে আকৰ্ষণ বল বাঢ়ে। গতিকে সূৰ্য পৃথিৱী চন্দ্ৰ একে ৰেখাত থাকোঁতে চন্দ্ৰ আৰু পৃথিৱীৰ মাজত দূৰত্ব কমি যায়। ফলত চন্দ্ৰৰ মহাকৰ্ষণ বলে পৃথিৱীৰ ওপৰত বল প্ৰয়োগ কৰে, যাৰ বাবে পৃথিৱীৰ বৃহৎ অঞ্চল আগুৰি থকা সাগৰৰ পানী ওপৰলৈ উঠিব বিচাৰে, কিন্তু পৃথিৱীৰ মধ্যাকৰ্ষণ বলৰ বাবে যাব নোৱাৰে। এই একে বল মানুহৰ শৰীৰত থকা পানীভাগৰ ওপৰত পৰিবনে? নিশ্চয় নপৰে, কাৰণ চন্দ্ৰৰ তুলনাত মানুহৰ ভৰ তেনেই নগণ্য। কম ভৰৰ বস্তুৰ মাজত আকৰ্ষণ বল কম হোৱাৰ বাবে এই বলে মানুহৰ দেহত প্ৰভাৱ পেলাব নোৱাৰে। মানুহটো বাদেই নদ নদীৰ পানীৰ ক্ষেত্ৰতো এই বল দেখা পোৱা নাযায়। আৰু যদি সঁচাকৈয়ে মানুহৰ দেহত ইয়াৰ প্ৰভাৱ পৰিব বুলি ধৰা হয় তেন্তে আপুনি কিছুমান অলৌকিক ঘটনা দেখিবলৈ পাব। যেনে আপোনাৰ সন্মুখত পৰি থকা ডাঙৰ শিলটো বতাহত নাচি আছে, ৰাস্তাত গৈ থকা গাড়ীবোৰ হঠাৎ ওপৰলৈ উঠি বতাহত উপঙি আছে, খালটোৰ পানী বা কুঁৱাৰ পানীয়ে ঢৌ খেলিছে আদি। গতিকে যেতিয়া এই ঘটনাবোৰ আপুনি দেখিব তেতিয়া আপোনাক খাবলৈ ক'লেও আপুনি খাব নোৱাৰিব, বা তেতিয়া খাব নাপায় বুলি আপোনাক কোনোবাই কোৱাৰ প্ৰয়োজন নহ'ব। গতিকে যদি নিউটন সত্য তেন্তে চন্দ্ৰগ্ৰহণৰ সময়ত আমি কোনো বস্তু খোৱাত বাধা নাই। আহক আমি অন্ধবিশ্বাসবোৰ আঁতৰাই পেলাওঁ। গ্ৰহণ লাগি থকা সময়ত খোৱা বোৱা কৰিব নাপায় বুলি আমাৰ মাজত কিছুমান প্ৰচলিত নিয়ম আছে। কোনোবাই এই নিয়ম মানি চলক, তাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু আনক এনে নিয়ম মানি চলিবলৈ বাধ্য নকৰিব। আমি জনাত গ্ৰহণ লগাৰ লগত খোৱা বোৱাৰ কোনো সম্পৰ্ক নাই। যি মন যায় তাকে খাব পাৰে। কিছু সংখ্যক লোকৰ মন খেলিমেলিৰে ভৰা। সেইসকলক কওঁ, ভয়ে খোৱাতকৈ নোখোৱাই ভাল। যিসকল আকুৰগুজ মেজাজৰ তেওঁলোকলৈ অনুৰোধ, আপোনালোকে নাখাব। আনক তেনে কৰিবলৈ প্ৰৰোচিত কৰি নাথাকিব। কোনো বৈজ্ঞানিক ভিত্তি নথকাকৈ আনক যি টি কথা কৈ থকাৰ পৰা বিৰত থাকিব। ছ'চিয়েল মিডিয়াৰ জৰিয়তেও প্ৰচাৰ নকৰিব। গ্ৰহণৰ সময়ত খোৱা বোৱা কৰোঁতে কাৰোবাৰ পেটৰ অসুখ হোৱা, চকু বেয়া হোৱা আদি ঘটনা যদি আগতে ঘটিছে তেন্তে তাৰ স্পষ্ট প্ৰমাণ দিয়ক। গতিকে বন্ধুসকল, শেষত প্ৰমাণিত হয় যে চন্দ্ৰগ্ৰহণৰ সময়ত যি মন যায় কৰিব পাৰে, যি মন যায় তাকে খাব পাৰে। গতিকে ছ'চিয়েল মিডিয়াত ফৰৱাৰ্ড হোৱা মেছেজবোৰত গুৰুত্ব নিদি জীৱনত আগবাঢ়ি থাকক। গতিকে আজিলৈ আশা কৰোঁ আপোনাক এই ইনফৰমেশ্যনটো অলপ হ'লেও ভাল লাগিল। যদি ভাল লাগিল ভিডিঅ'টোক লাইক কৰিবলৈ নাপাহৰিব। লগতে চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। ওচৰত যিটো বেল আইকন থাকিব তাত অল ছিলেক্ট কৰি দিব, যাতে আমাৰ নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপুনি পাই থাকে। থেংকছ ফৰ ৱাচিং।